আসসালামু আলাইকুম। ইসলাম ফাৰ্মৰ তৰফৰ পৰা মই সাইদুল ইছলাম। বন্ধুসকল, মোৰ লোকেল মুৰ্গীৰ পোৱালিবিলাক আগতে আপোনালোকে চাইছে 29 দিন বয়সৰ পোৱালি চাইছে। এতিয়া মোৰ 50 দিন বয়স হৈছে পোৱালিগিলা। 10 দিনমান পিছত মই বিক্ৰী কৰিম পোৱালিগিলা। চাওক, বহুত ভাল সাইজ হৈছে। 600 গ্ৰাম 700 গ্ৰাম ওজন আহিছে। এতিয়া মোৰ বিক্ৰী কৰাৰ সময় হৈছে। এটা বেচ বিক্ৰী কৰিলে মোৰ 1 লাখ টাকাৰ ওপৰত লাভ হ'ব। 1000 মুৰ্গী আছে আৰু এটা বেচ লৈছোঁ মই, আপোনালোকক দেখাম। সেই বেচটো চাব আপোনালোকে। প্ৰত্যেক মাহতে মই এটা কৰি বেচ লওঁ। আপোনালোকে চাই আছে, চাওক, বহুত ভাল সাইজ হৈছে। লোকেল মুৰ্গী এনে কোনো বেমাৰ আজাৰ নহয়। অলপ চলপ যদি কিবা সৰু থাকোঁতে পোৱালিগিলা যদি চৰ্দি তৰ্দি লাগে, এইবিলাক মেডিচিন খোৱালে ঠিক হয়। বন্ধুসকল, মোৰ নিজৰ ইনকিউবেটাৰ মেচিন আছে। মই পোৱালিবিলাক নিজে উঠাইছোঁ। আপোনালোকৰ লাগিলে পোৱালি ল'ব পাৰে মোৰ পৰা। যদি কোনোবাই যদি ভাবে ডাঙৰ মুৰ্গী ল'ম, ডাঙৰ মুৰ্গী ল'ব পাৰে। আমাৰ পৰা পোৱালি ল'লে আমি গোটেই পৰামৰ্শবিলাক দি থাকোঁ, কোনো বেমাৰ আজাৰ যাতে নহয়। সেইকাৰণে আমাৰ পৰা পোৱালি ল'লে আপোনালোকৰ বহুত লাভ হ'ব। এইটো বহুত লাভজনক ব্যৱসা। এটা বেচত যদি আপুনি 1000 মুৰ্গী পুহি 1 লাখ টাকাৰ ওপৰত ইনকাম কৰে। বন্ধুসকল, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মোৰ আৰু এটা বেচ আছে, সেই বেচটো মই দেখাই আছোঁ। চাওক, ভিডিঅ'টো লাষ্টৰ দিকে যাই কেনে মোৰ সৰু বেচটো দেখাই আছোঁ। মই এতিয়া 3টা বেচ আছে। বন্ধুসকল, চাওক, মই আৰু এটা বেচ, এতেও 1000 পোৱালি আছে। এটা পোৱালি বৰ্ডিং শেষ হৈছে। আপোনালোকে চাই আছে মোৰ সৰু পোৱালিগিলা। বহুত ভাল সাইজ হৈছে। এটা 20 দিন বয়স হৈছে। মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে ধন্যবাদ দিছোঁ আপোনালোকক। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই। মোৰ চেনেলটো যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে।